পোষ্ট সহযোগ কৰিছে Amul, the taste of India. নিউ অনমোল ক্ৰাঞ্চি চকলেট वेफर जाने दे क्रांची खाने दे आरु कैट्स मसाला क्योंकि खाना सिर्फ खाना नहीं होता Yamaha the call of the blue ও স্যার এই ভিতৰত যে মানুহজন আছে খৈনিয়াকৰ লগত বোলে কমেডি ভিডিঅ' বনাই আপুনি চোন বনাব পাৰে বৌ লগত হে মোক সেয়া যুদ্ধ ভিডিঅ'হে হ'বগে ঢেৰ মানুহ লগ পাব না মানে আপুনি কেমেৰাটো এক ঠাইত থৈ দিব আপুনি ডেইলি যিখিনি কাম কৰে নহয় সেইখিনি ভিডিঅ' হ'ব মানুহ চাই ৰস পাব অ চাইলে জপতীয়া চৰ চিনি পাও ভাস্তু চাচোন তাক তই কি কাৰণে থানালৈ আহি থাক কিবা এটা সুধিবলৈ আহিছিলো কি সুধিবলৈ আহিছো এখনক সাইনবোৰ্ড বুলি কয় নে নেম প্লেট বুলি কয় কিয় অপমানক এই বেগটো কিমান দাঙি লৈ ফুৰিম ছাৰ কোনে অপমান কৰিলে এই দীঘল পুলিচডালে অ হয় নেকি আহোঁতে দম দিব যাওঁতে দম দিব মই সেইটোহে হৈছোগে আৰু বেয়া কথা হৈছে অ ছাৰ কিবা এটা কৰি এইটো ভাগত চাকৰিটো খাই পেলাব নোৱাৰি পাৰি খাই দিয়ক না খাব লাগিব বঢ়িয়া কেতিয়া মানে খাম বুলি ভাবিছে এই 2 দিনৰ ভিতৰতে খাম সুন্দৰ থেংক ইউ ছাৰ গৈ থাকো অ ছাৰ থেংক ইউ হ'ব যোৱা এই সি তোৰ কথাকে কৈ আছে গম পাইছো আইনা চাই হল যদি কামত ধৰকগে যাও উস্তাদি মজা ক'ত পেলালো ৰে মই তেৰিকা ক'ত পেলালো মই ছাৰে আজি মোক ফালিব কি হ'ল কমল কি নাই একো নাই ছাৰ বুকুত কিয় ধৰি আছে কিবা বুকখন ধপধপাই আছে এইখিনি ধপধপনি তাৰ লেফ্ট চাইডেহে হ'ব লাগিছিল ৰাইট চাইডে হৈছে যে কোনেও গম নাপায় ইয়াতকে ওপৰত কোনে মাথা মাৰিব পাৰিব বাৰু মজা ই কমল কলৈ গ'ল বাৰু চাওঁ নেম প্লেটখন হেৰাল বোলে এতিয়া কি হ'ব ছায়াটো দেখিলে বৈদ্য গালি পাৰিব তাকেতো বৈদ্য গালি দিব আজি আৰু বনাব লাগিলে 2-3 মান লাগি যাব সেইকাৰণে মোৰ লগত টাৰ্মছটো ভালে ৰাখিবা চেন 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 মাল ৰেডি কি লিখা আছে তাত নীল কমল মোৰ নাম কমল ঠাকুৰী আহে ইমান এটা মন নকৰে ছাৰে এইখন তুমি ঠেকাৰ কামটো সেইখন বনাই হোৱালৈকে চলাই দিয়া টেনচন নাই আৰু এইখন চোন ইংলিছত লিখা আছে ইমান মন নকৰেও মই ফিটিং কৰি দিছো ৰবা গালি খালি সুন্দৰ গুড মৰ্ণিং ছাৰ মৰ্ণিং ক'ত আছে আছেতো বাহিৰত এবাৰ মাতি দিয়কচোন কমল কমল ছাৰ এইখন ভালকে থৈ দিবা হ'ব ছাৰ ৰ'বাচোন ৰ'বা এইখন কি নেম প্লেট ছাৰ এইটো চোন কিবা নীলকমলহে লিখা আছে হে নহয় মানে ছাৰ মোৰ নেম প্লেটখন হেৰালে সেইকাৰণে এইখনকে মাৰি লৈছো আৰু কামটো চলাই দিছো ছাৰ ব্ৰেইনটো বেয়া হৈছে হা নেম প্লেট নাই কাৰণে এইখনে লগাই দিলা 420 কৰিবলৈ আহিছা খোলা খোলা এতিয়া খুলিছো ছাৰ চৰি ছাৰ Shut up! কি হ'ল কিয় খুলি পেলালা একদম নুসুধিব মোক ছাৰে কিবা ক'লে ফুলৰ মালা পিন্ধালে মোক মানুহক গালি খোৱা বুদ্ধি দিয়ে নেক্সট টাইম এনেকুৱা বুদ্ধি নিদিব মোক মই নীলটো মচি দিছো ৰবা নিজে পিন্ধি থাকক এবাজা পৰিল মানে
ষ্টাৰ বাইদেউ তৰা বাইদেউ এই ইয়াতো এটাও ষ্টাৰ নাই মই মৰমতে দিছো মেইন কথাটো ক এই চিনিয়ৰ মানুহজনে অথনি পৰা টেপে টেপে মাৰি আছে শুনিছে নাই ক'তা মইতো শুনাই নাই মনে মনে আছে চোৱা হে দেখিলা এই দোকানখন খুলি মানুহটো আছে ইয়াত আকৌ এতিয়া কৈছে মইহে বেছি কথা কলো তই দোকান খুলি কিয় ইয়াত আছ যা আকৌ দোকানলৈ এই এই এয়া চোৱা তাৰ নমুনাটো চোৱা বাৰু হ'ব দিয়ক ঠাণ্ডা হওকচোন অকমান ন তাক কিন্তু মই কেতিয়াবা বধি পেলাম দেই এই হ'ব ৰ'বচোন মই শেষ হৈ গলো বুজিছা মই ধ্বংস হৈ গলো ৰ'বচোন ৰ'ব অকমান ধৈৰ্য ধৰক মোৰ সমস্ত গ'ল তোমাৰ ফোনটোৰ পৰা থানালৈ ফোন এটাকে লগোৱাচোন এইটো লওক ছাৰ মই 7 নম্বৰ বাইলেনৰ পৰা কৈছিলো আচ্ছা সিং হয় মই স্পটলৈ যাওঁ আপোনালোক দুজনে তেওঁক উঠাই লওকগৈ চেহেৰা পাতি ইনফৰমেশ্যন চব দিয়া আছে আচ্ছা সেই নাম্বাৰটোত কণ্টিনিউৱাছলি ফোন কৰি থাকক ঠিক আছে ঠিক আছে হ'ব আকৌ এবাৰ ফোন কৰা অ'কে ছাৰ কৰিছোঁ ৰ'ব ছাৰ ফোনটো ৰিচিভ কৰা নাই হয় নেকি বলক আগবাঢ়ো বলক চাবলৈচোন ব'লা অলপ ভিতৰলৈ আহকচোন ছাৰ অঁ ৰিচিভে কৰা নাই দেখোন ফোনটো মাৰি থাকাচোন আৰু ছাৰ এনেকে ফোন মাৰি থাকিলে নহ'ব বুজিছে মই গোটাটো লৈ আহোঁগৈ নেকি লগ পালে মোৰ দুটা ভাঙিহে দিম আৰু মই কি ইলজিকেল কথা কৈ থকা ব'লা কি কৈছ এ তই ৰ'বচোন হ'ব দিয়ক না না তোৰ যদি কাম কৰিব মন নাই তই এৰি দে কাম এ বাইদেউ এই মানুহটোৱে কিন্তু মোক অশান্তি দি মাৰিছে নাই দিয়া ক'তনো দিছে কিন্তু মোৰ দিয়া দিয়া লাগিছে নাই দিয়া দে ঐ কাণতলীয়া চৰত দাঁত খৰি যাব এ কাইদেউ মোৰ হাতত দম্বৌ মোৰ ডিঙিত দম্বৌ মোৰ অন্তত দম্বৌ মোৰ নাম দম্বৌ আৰু আপুনি মোক মৰা কথা কৈছে পাপত ডুবি মৰিব আপুনি ৰাম মানে এই মুকুতা দা ইয়াক মই কি কৰো বাৰু হ'ব আৰু ৰ'বচোন ফোনটো ছাৰ ৰিচিভে কৰা নাই মোৰ মোবাইলৰ চাৰ্জে শেষ হৈ যাব কেনেকে ফোন মাৰি থাকিলে ভাগত কিবা কিবি লাগি গৈছে গম পাইছেনে চাহ একাপ খাই লওঁগৈ বলক আকৌ এবাৰ ফোন কৰাচোন বলক ব'লা মই মাৰিয়ে আছো বাৰু ফোনটো একজেক্টলি কি হৈছিল মোক কথাটো ভালকে বুজাই কওকচোন মানে কলিং বেলটো বজোৱাত মই দুৱাৰখন খুলিলো আহকচোন আপোনালোক আমি গৃহ মন্ত্ৰালয়ৰ পৰা আহিছো বহক হয়
আচ্ছা আপোনাৰ নাম ৰুবি বৰুৱা আৰু আপোনাৰ হাজবেণ্ডৰ নাম প্ৰকাশ বৰুৱা নহয় জানো? হয় 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 আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা স্কিমৰ কাৰণে ভোটাৰখিনিৰ ফটো আৰু হাতৰ চাপ লৈ আছো। আপোনাৰো লাগিব। হয় নেকি? হয় হয়, আপোনালোকেও বেনিফিট পাব। ৰাজেন ৰেডি কৰাচোন। বাইদেউ আপুনি অলপ ইয়াত বহি দিয়কচোন। অঁ বাইদেউ এতিয়া আপোনাৰ ফটো উঠাম, অলপমান হাতখন গুচাই দিব দেই। এটা স্মাইল দি দিব বাইদেউ। অকণমান এইফালে আহক। বাইদেউ মূৰটো বনাই দিয়ক অকণমান। হৈছে ন? অঁ অঁ এইখিনিয়ে কথা ছাৰ। মোৰ বস্তুবোৰ পামনে ছাৰ? কিয় নাপাব? মই অলৰেডি মিছনত মানুহ পঠাইছোৱে। খালি আপুনি মোৰ লগত এপাক থানালৈ যাব লাগিব। হ'ব ছাৰ, মই অলপ ফ্ৰেছ হৈ আহিব পাৰিমনে? চিয়'ৰ চিয়'ৰ। তই চিধাকে ক দোকানটো যাবিনে নাই? মইনো ইয়াত থাকিলে আপোনাৰ তালত কিহৰ খজতি লাগিছে অ? হয় নে বাইদেউ? হে তইনো দোকান নাযাও কিয়? তেকা মই যে যাব লাগিব, কি কথা আছেনো? আৰুনো কোন যাব? এই মানুহটোৱে ইয়াত কি লুডু গুটি খেলি থাকে, চাগনকৈ বনাব নোৱাৰে। হ'ব ময়ে যাম, কিন্তু নেক্সট টাইম যদি দোকান যাওঁ ঠেং ভাঙিম। নেক্সট টাইম আমি মিলাই ল'ম, ঠেং ভাঙিম নে ভৰি ভাঙিম। যাওক। মহা কামছো বাইদেউ ইমানটো জানে। তই গোটেইটো কৰ্মবীৰ। মোক অকণমান শান্তি দিয়কচোন জীয়াই থাকিবলৈ। গাইজ যা ওলা। ভাল লম্ভিলেহি মানে এই চব মোৰ খাই দিছে ৰাতিপুৱাৰ পৰা। অ গজা দিবচোন। মই মানে গজাটো খাই ভাল পাওঁ, গম পাইছেনে? মাৰা এনেই বহি থাকিব নালাগে, ফোনটো কৰাচোন। অ'কে ছাৰ। কাটি দিছে ফোনটো। আকৌ কৰা। বাজি আছে ছাৰ। ব'লা। এইডাল এইটো মোৰ নাম্বাৰ, ছেভ কৰি থবা। তোৰ কণ মোৰ নামটো। চাহ থানাত খাম দেই, ব'লা এতিয়া। আহা অকণ আহা আহা উপায় আহা ব'লা। গুড। কোনখিনিত পাইছা? বঢ়িয়া, আহি থাকা। ঠিক আছে, তুমি আহি থাকাচোন। বহকচোন। থেংক ইউ। ল'ৰাটোক এৰেষ্ট কৰা হৈছে দেই। সঁচা? হয়। বাইদেউ লাইফত মই বহুত মানুহ দেখিছো, কি কও? কিন্তু ছাৰ ৰুমত থকা মানুহজনীৰ নিচিনা মানুহ মই দেখাই নাই। অ আই, তই মাইকী মানুহ দেখাই নাই নে? অভদ্ৰ। হাই সেই মানুহজনীৰ কথা কৈছো। কি কৰিলেনো? মই মানে আহি থাকোতে চাহ একাপ খাবলৈ কলো, মুখখন ওপনে ফুঁফুৱাই ছাৰ ৰুমলৈ মাৰি পঠিয়াই দিলে। হেই মানুহজনীৰ ঘৰত চোৰ সোমাইছে। তোৰ দোকানত চাহ খাই বহি থাকিবলৈ, ফূৰ্তি কৰিবলৈ তেওঁৰ সময় আছে এতিয়া। অ গাই, চোৰ সোমাইছে। ক'ত আছে চোৰকেইটা? ছাৰ কি হৈছেনো? তই গমেই পোৱা নাই কি হৈছে? হা বল ভিতৰত। সঁচাকে গম পোৱা নাই ছাৰ। চৰত যেতিয়া গোটেইকেইটা তাত সৰি যাব তেতিয়া মনত পৰি যাব কি হৈছে। আহ ছাৰ এইকেইটা ইহঁতে আকৌ সুধিছেহে কি হৈ আছে, কিন্তু বাইদেউ ফোনটো আকৌ ইহঁতৰ তাতে ৰিং হৈ আছে। চিনি পাইছে নাই এখেতক? হা চিনি পাইছ নাই? হাই এইকেইটা চোৰ নহয় নেকি? তইহে জানো। এই ইমান ধুনীয়া কাপোৰ কানি পিন্ধি আছে, ষ্টেণ্ডাৰ্ড চোৰ আকৌ। কিবা অফিচাৰহে লাগিছে দেখোন। চৰকাৰী অফিচাৰৰ দৰে কাপোৰ পিন্ধি পেলাই ইহঁতে মানুহৰ ঘৰত সোমাই এইবিলাক কৰে। অ এনেকুৱাও নি? হোম মিনিষ্টাৰৰ মানুহ তহঁতি?
হা আচলতে এওঁলোকে যিদৰে কথাবোৰ কৈছিল মই বিশ্বাসেই কৰিছিলো একদম সাৱধান হ'ব বাইদেউ যিকোনো মানুহকে বিশ্বাস নকৰিব নহয় এওঁলোকে মোক আইডেন্টিটি কাৰ্ড দেখুৱাইছিলে বা ঐ চব বনাই লৈছ গভৰ্ণমেণ্ট অফিচাৰৰ ভাও ধৰি ডকাইতি কৰ হা ক'ত আছে বস্তুখিনি ক আছে ছাৰ আৰু কিমানৰ ঘৰত এনেকুৱা কৰিছ ঐ চব হিচাপ ল'ম মই তহঁতৰ পিঠিৰ চামৰা উঠাই দিম আগতে বাইদেউৰ বস্তুখিনি ওলাই লওঁ ক'ত আছে ক আমাৰ ৰুমত আছে ছাৰ ৰুমত আছে বাইদেউ বলক বল 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 বাইদেউ আহক বাইদেউ গম পালে নহয় এইবাৰৰ পৰা অলপ সাৱধান হ'ব হয় থেংক ইউ দেই অ'কে ৱেলকাম বাহ কি টেকনিক ডকাইত কৰা একদম গদাই কৈ মোৰ ভাঙি দিব লাগে ইহঁতৰ হাই গুড মৰ্ণিং মৰ্ণিং কি হ'ল ইউনিফৰ্ম নিপিন্ধাকে আহিছে যে তোমাক দিছো শুকোৱা নাই অ, আচ্ছা। তাৰটো বাদ দিয়া তোমাৰ ইউনিফৰ্ম নাই যে হোৱাট ইজ দ্য ডিচিপ্লিন হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড দিছ মোৰ কথাটো বেলেগ মই এল চি না ক'বলৈ বেয়া লাগে একে ষ্টাফ মানে আমাৰ LC একে হাতযোৰ কৰিছো ছাৰ আজিৰ কাৰণে মোক ক্ষমা কৰি দিয়ক আৰু এইবোৰ কাম মই বেয়া পাওঁ বৰুৱা বুজি পাওঁ আপুনি বেয়া পাব বুলি মানে মই কাপোৰযোৰ নুশুকাব বুলি ভবা নাছিলো না